USB চাৰ্জিং সকেট আছে 15-20 মিনিটৰ পৰা ৱেইট কৰি আছো আৰু আমনি লাগি গৈছে আপোনাৰ বাছখন ইজিলি মিছ হৈ যাব Hello guys and welcome back to the channel. So আজি 16 July Saturday আৰু আজি মই ফাইনালি যাম যোৰহাটৰ পৰা নগাঁও ঘৰলৈ মই আহিছিলো সানডে ঈদৰ দিনা আৰু আজি প্ৰায় এসপ্তাহ থকা পিছত ফাইনালি আকৌ ঘৰলৈ যাম সো ঘৰলৈ যাম কিন্তু তাৰ আগত আপোনালোকে জানে চাগে এই লাষ্ট 2-3 দিন অসমত কিমান বেছি গৰম পৰিছে কিন্তু আজি ৰাতিপুৱা উঠিয়ে দেখিলো যে বতৰটো গোটেই ডাৱৰীয়া আৰু ৰাতিপুৱা পৰা কিনকিনিয়া বৰষুণ দি আছে ভালেই আজি বেছি ৰ'দ নিদি এনেকে বৰষুণ দি বা এনেকে বতৰটো ঠাণ্ডা থাকিলে ভাল বাকি সেইফালে আপোনালোকে দেখিছে চাগে গোটেই ক্লাউডছ ফৰ্মেশ্যন তাত গোটেই ক্লাউডছ ফৰ্মেশ্যন আৰু তাৰ বেক চাইডে যোনটো ৰেঞ্জ দেখি আছে সেইটো একচুৱেলি এটা মাউণ্টেইন ৰেঞ্জ কি মাউণ্টেইন ৰেঞ্জ নাজানো বাট কিবা এটা মাউণ্টেইন ৰেঞ্জ হয় সো মই ফাৰ্ষ্ট টিকেট বুক কৰিলো বাছতে যাম দুপৰীয়া 12টা বজাত বাছ আছে সো পেকিং কৰিব আছে মই এটা দুটা বস্তু ভৰালো বাট ষ্টিল এবাৰ চাব লাগিব যাতে একো বস্তু থাকি নাযাওক স্পেচিয়েলি চাৰ্জাৰ হেডফোন এইবোৰ থাকি গ'লে বৰ দিগদাৰ হয় সো পেকিং গোটেইখিনি কৰিলো তাৰপিছত আপোনালোকক লগ পাওঁ একে তলত মানে গা পা ধোৱাৰ পিছত সো মই য'ত আছিলো মোৰ বাৰ ঘৰত 4th ফ্ল'ৰত থাকে বাহঁত আৰু ইয়াৰ পৰা আপুনি এবাৰ ভিউ চাওক কি মজা ভিউ এটা ভিউ আপোনালোকক মই সিটো চাইডৰ পৰা দেখুৱালো আৰু এটা ভিউ মই এতিয়া ইয়াৰ বেলকনিৰ পৰা দেখুৱাওঁ এই তাত আজি ডাৱৰৰ পৰা দেখা নাই কিন্তু এনেকে মাউণ্টেইন ৰেঞ্জ দেখা পায় মেবি অৰুণাচলৰ হ'ব পাৰে কিন্তু বহুত ধুনীয়া লাগে আৰু প্লাছ সেইটো হ'ল কিন্তু যোৰহাট বাইপাছ কেমেৰাত দেখিবনে বাৰু এই এখন দুখন গাড়ী গৈ আছে আপোনালোকে দেখিছে চাগে সেইটো হ'ল যোৰহাট বাইপাছ বাই 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 যাওঁ দে আকৌ আহিম মই যাওঁ দে সো গাইজ এতিয়া মই ওলালো ISBT লে মোক ভিন্দো আহিছে থবলৈ মই ইয়াতে বাৰ ঘৰতে আছিলো এইকেইদিন ইয়াত সো বলক ISBT যাওঁ 12টা বজাত আছে বাছ এতিয়া প্ৰায় 11:30 বাজিছে সো গৈ পেলাই চাওঁ যে বাছ কোনখন একচুৱেলি ৰেড বাছত মোৰ তাত বাছৰ নাম্বাৰটো অহা নাই সো তাত গৈ অলপ চাব লাগিব যে কোনখন বাছটো আচলতে মোৰ হয় সো বলক চিধা আপোনালোকক ISBT লগ পাওঁ I can fly I can fly I can fly So guys মই ISBT পাই গলো হি ইন্দোৰ এখিনতে থৈ গল সো এতিয়া এবাৰ সুধি লওঁ যে বাছখন টাইমত আছে নে নাই বাছখন পিছে ইয়াত দেখা নাই সো সেই কাৰণে এবাৰ ৰিচেপশ্যনৰ গোটেইখিনি কথা সুধি লওঁ সো গাইজ মোৰ যোনখন বাছ আছিল সেইখন বাছ আহি আছে একচুৱেলি তিনচুকীয়াৰ পৰা আৰু যোৰহাট 12টা বজাত পাবহি লাগে বাট অলপমান লেট আছে এজ ইউজুৱেল অলপ লেট হয় সো হয়তো 12:15 মানতহে ইয়াত পাবহি এণ্ড দেন হয়তো 12:20 মানত ইয়াৰ পৰা যাম সো অলপ ৱেইট কৰোঁ আৰু বাকী পানী আৰু চিপছ কিবা অলপ কিনি লওঁ সো গাইজ প্ৰায় 15-20 মিনিটৰ পৰা ৱেইট কৰি আছো আৰু আমনি লাগি গৈছে বাছখন এতিয়াও আহি পোৱা নাই মই ভাবিলো যে এবাৰ আপোনালোকক ISBTটো দেখুৱাই দিওঁ যে যোৰহাটৰ ISBTটো কেনেকুৱা সো ইয়াত চব এনেকৈ বাছবোৰ লাইন হৈ থাকে বাকী ইনফ্ৰাষ্ট্ৰাকচাৰো ভাল বাট খালী মানে কোনো এটেণ্ডেণ্ট নাই মোক যোনটো ফোন নম্বৰ দিছে তাত ফোন কৰিছোঁ একো নাই মানে অভাৰঅল একো তেনেকুৱা হোৱা নাই A few moments later টানতে পারে না So guys, finally এতিয়া বুকাখাত পালোহি আৰু বুকাখাতত বাছখন ৰৈছে বুকাখাত ASTC কিবা খাবলে মানে বুকাখাত আপোনালোকে জানে ইয়াত পুৰি সবজি কিমান ফেমাস সো যাওঁ গৈ পেলাই কিবা এটা খাওঁ কিন্তু বাই দ্য ৱে এখন আমাৰ বাছ ফুল্লি AC এমিনিটিজ খিনি আপোনালোকক দেখুৱাম বাছখন এবাৰ ভিতৰৰ পৰাও দেখুৱাম
গোটেই ৰাস্তাটোত মই ব্লগ কৰা নাই কাৰণ কাষত মানুহ আছে, মানুহৰ ডিষ্টাৰ্ব হয়। চ' ব'লক এতিয়া আপোনালোকক এমেনিটিজখিনি দেখুৱাওঁ আৰু এবাৰ বাছখনৰ ভিতৰখিনি দেখুৱাওঁ যে ভিতৰটো কেনেকুৱা। চ' গাইজ বাছখন এবাৰ চাই লওক চাৰিওফালৰ পৰা। ভাৰত বেঞ্জ মাৰ্চিডিজ বেঞ্জত ইয়াত ASTC আছাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্পৰেশ্যন আৰু বেক চাইডৰ পৰাও এবাৰ চাই লওঁ বাছখন। চ' বেক চাইডৰ পৰা আপোনালোকে দেখিছে চাগে ভাৰত বেঞ্জৰ ব্ৰেণ্ডিং আছে। চ' অভাৰঅল এমেনিটিজখিনি বহুত ধুনীয়া। বাকী ড্ৰাইভাৰজনে চলাইছেও ভাল আৰু বাকী বাছৰ যোনজন কণ্ডাক্টৰ তেওঁ বহুত কোঅপাৰেটিভ। চ' ইয়াৰ যোনখন গেট এখন অট'মেটিক হয়, এইখন ড্ৰাইভাৰ ছিটৰ পৰা অট'মেটিক কণ্ট্ৰল কৰিব পাৰে আৰু ছিটবোৰ চাব পাৰে, ছিটবোৰ কমফৰ্টেবল। আৰু এমেনিটিজত ইয়াত এটা USB চাৰ্জিং চকেট আছে, চব ছিটত আছে, প্লাছ ওপৰত AC ভেণ্টছ, দেন লাইট, কোনোবাই যদি ৰিডিং লেম্প আছে, কোনোবাই যদি কিবা পঢ়িব বিচাৰে। বাকী ইমাৰ্জেঞ্চি এক্সিট আৰু সন্মুখত কিন্তু ডেছবৰ্ডো আপোনালোকে নৰ্মেল বাছতকৈ অলপ মানে বেটাৰ কোৱালিটিৰ দেখিব। অভাৰঅল নৰ্মেল যোনবোৰ আল্ট্ৰা থাকে, আল্ট্ৰাতকৈ বহুত বেছি কমফৰ্টেবল। চ' একবাৰ ইণ্টেৰিয়ৰটো আপোনালোকক দেখুৱাই দিওঁ। So this is how the interior looks. Here overall blue fabric seats দিয়া যায় আৰু যোনটো সাইড মোল্ডিং আমি কওঁ মানে সিটটোৱে যোনটো হাগ কৰি ৰাখে সেইটো অইন বাছতকৈ কমফৰ্টেবল। বাকী যোনবোৰ আমি চাৰ্টাৰ্ড ভলভ দেখোঁ সেইবোৰ আৰু অলপ বেছি কমফৰ্টেবল, কিন্তু যিহেতু এখন চাৰ্টাৰ্ড ভলভ নহয় ASTC AC, চ' সেই হিচাপত মোৰ বহুত বেছি পচন্দ হৈছে। বোকাখাটত মই পুৰি চুৰি একো খোৱা নাই কাৰণ ঘৰত এনেও ভাত খাই আছিলোঁ আৰু ভাত খোৱা প্ৰায় 2 ঘণ্টামান হৈছে। চ' কিবা খালে একে নগাঁৱতে খাওঁগৈ। ইয়াত এনেই এটা আইচক্ৰীম ল'লোঁ আৰু চানা ল'লোঁ 10 টকা। সেইখিনি খাওঁ আৰু নেক্সট আপোনালোকক লগ পাম নগাঁও। So guys, finally ASTC পাই গ'লোহি। গাড়ীখন এৰাইভেল টাইম আছিল প্ৰায় 4:15 মান, কিন্তু যিহেতু আহোঁতেই তাত 1 ঘণ্টা লেট আছিল, এতিয়া প্ৰায় 5:15 মানে হ'ল। চ' ঘৰ যাবলৈ মই মোৰ লগৰ প্ৰজ্ঞানক মাতিছোঁ। চ' তাৰ লগত ঘৰলৈ যাওঁ। পিছে ভিডিঅ'টো শেষ হোৱা নাই, ইয়াৰ পিছতো কিছুমান বস্তু আছে যোনখিনি মই আপোনালোকক ক'ম, সেইখিনি ব'লক চিধা একে ঘৰত গৈ কওঁ। চ' গাইজ ফাইনেলি মই ঘৰ পাই গ'লোহি আৰু এইটো হ'ল ঘৰ পোৱাৰ পিছদিনা, মানে মই কালি আহিছিলোঁ। আৰু এইখিনিত মই ক'ম মোৰ অভাৰঅল অপিনিয়ন এবাউট দি ASTC AC বাছ আৰু যোনটো চিষ্টেম আছে ASTC তাত কি বস্তু ইম্প্ৰুভ হ'ব পাৰে। বহুত বস্তু এনেকুৱা আছে যোনটো ইম্প্ৰুভ হ'ব পাৰে আৰু বহুত বস্তু অলৰেডি ইম্প্ৰুভ হৈছে। বাকী অলপমান হাৱাৰ আৱাজ আহিছে যদি মাইণ্ড
নকৰিব ইমান বেছি গৰম মই অকনমান এসি ব্লোৱাৰটো চলাই থৈছো সো ফাৰ্স্ট অফ অল আইএসবিটি যোনটো আছিল যোৰহাটৰ আইএসবিটিটো বাহিৰৰ পৰা দেখাত ইমান ধুনীয়া মই বহুত দিনৰ পৰা ভাবি আছিলো যে আইএসবিটিটো ভিতৰৰ পৰাও চাগে মানে এটলিষ্ট ৰেলৱে ষ্টেচনৰ নিচিনা হ'ব নট ৰিয়েলি এয়াৰপোৰ্ট কিন্তু গৈ পেলাই মই দেখিলো ভিতৰত একোৱেই নাই লিটাৰেলি আপোনালোকক মই কিছুমান ক্লিপ দেখুৱাইছো তাত দেখিব যে মানে খালি বেয়াৰ বোন বিল্ডিংটো বাহিৰৰ পৰা আছে ভিতৰত একোৱেই নাই যোনটো কাউণ্টাৰো কিবা চকী টেবুল পাৰি থোৱা নিচিনা মানে বাহিৰৰ পৰা বস্তুটো দেখাত বেলেগ ভিতৰৰ পৰা গোটেইটো খালি একোৱেই নাই আৰু প্লাছ আপুনি ধৰিবই নোৱাৰিব কেতিয়া আপোনাৰ গাড়ী আহিব মানে না কিবা ট্ৰেকিং সিস্টেম আছে না এনাউন্সমেন্ট সিস্টেম আছে যে এখন গাড়ী আহিছে এই প্যাসেঞ্জাৰ খিনি ইয়াত যাব লাগে না কিবা এনেকুৱা আছে যে এখন নগাঁৱলৈ যোৱা গাড়ীখন 1 নম্বৰ ইয়াত আহিব বা ট্ৰেইনত যেনেকে থাকে 1 নম্বৰ প্লেটফৰ্ম 2 নম্বৰ প্লেটফৰ্ম ইয়াত প্লেটফৰ্ম নহব পাৰে বাট ষ্টিল এনেকে কিবা সেটআপ দিব পাৰে যে এটো 1 নম্বৰ এটো 2 নম্বৰ ইয়াত নগাঁৱলৈ যোৱা গাড়ীখন আহিব ইয়াত গুৱাহাটীলৈ যোৱা গাড়ীখন আহিব তেনেকুৱা একোৱে নাছিল মানে আপুনি যদি অকনমানো কেয়াৰফুল নহয় আপোনাৰ বাছখন ইজিলি মিছ হৈ যাব কোনো আপোনাক ক'বলগীয়াও নাই আপুনি গম নাপাব সিদিনা মই লাকিলি মানে নগাঁৱলৈ যোৱা বাকি প্যাসেঞ্জাৰ খিনি পালো সিহঁতৰ লগতে মই তেওঁলোকৰ লগতে মই বহি আছিলো সো হেতু কাৰণে মই গম পাই গলো যে যেতিয়া গাড়ীখন আহিলে সব উঠি গল যেতিয়া মই গম পাই গলো বাট যদি মই অকলে থাকিলো হয় মই হয়তো গমেই নাপালো হয় সেইখনেই যে নগাঁৱলৈ যোৱা গাড়ী কাৰণ না আগত নটিফিকেশনত মোৰ নম্বৰ দিছে মানে গাড়ী নম্বৰ না যোনটো কণ্ডাক্টৰৰ নম্বৰ দিছে কল কৰি আছো কল নধৰে সো হেখিনি বস্তু আছিল বাকি ওভাৰঅল গাড়ীখন বহুত ধুনীয়া এমেনিটিজ আপোনাক USB সকেট টকেট সব ইন্ডিভিজুৱেল পায় বাকি বটল হোল্ডাৰ AC ৰিডিং ল্যাম্প ইমাৰ্জেন্সি SOS মানে গাড়ীখন ওভাৰঅল কোনো কমপ্লেইন নাই বাকি ষ্টাফ বিহেভিয়াৰো ভাল কণ্ডাক্টৰজনো ভাল আছিল ড্ৰাইভাৰজন আসলে দুইজনেই ড্ৰাইভাৰ এক্সচেঞ্জ কৰি কৰি চলাই সো হেবিলাকত একো প্ৰবলেম নাই প্লাস আৰু এটা বস্তু প্ৰায় মই দেখো ASTC বাছ বিলাকত কি হয় কিছুমানে অনলাইন বুক কৰে এতিয়া যেনেকে মই অনলাইন বুক কৰিলো মোৰ আছিল সিট নম্বৰ 4 আকৌ কোনবাই যদি অফলাইন বুক কৰে তেওঁকো সিট নম্বৰ 4 টো দি দিয়ে এতিয়া ভিতৰত গৈ পেলাইটো ক্ল্যাশ হয় যে এটো সিট মোৰ সো হে বস্তুটো ইমপ্ৰুভ কৰিব লাগে যে যোনখিনি অনলাইন বুক কৰিছে হেখিনি নিজৰ সিটখিনি এলট কৰি বাকি যোনখিনি আছে হেখিনি অফলাইন দি দিয়ক বা যিয়ে নহক মুঠতে ক্ল্যাশ হ'ব নালাগে গৈ পেলাই দুটা সিট এটা মানুহৰ হ'ব নালাগে এতিয়া যোনজন অফলাইন বুক কৰিছে তেওঁ ৰং নহয় তেওঁ 4 নম্বৰ সিট পাইছে মই অনলাইন বুক কৰিছো মই 4 নম্বৰ সিট পাইছো হেতুতো কোনো একো নাই দুইজনেই 4 নম্বৰ সিট পাইছো কিন্তু আসলতে 4 নম্বৰ সিটত বহিব কোন তেনেকুৱা একো ক্ল্যাৰিটি নাই মানে এই বস্তুবোৰ অলপ ইমপ্ৰুভ কৰিব লাগে এইখিনি যদি ইমপ্ৰুভ কৰা যায় তেতিয়া হলে মানে ওয়ান অফ দি বেষ্ট সাৰ্ভিসেস হৈ যাব মেইনলি এটো বাৰু সৰু কথা মেইনলি এই যে এনাউন্সমেন্ট বোৰ যে তিনচুকীয়া পৰা নগাঁৱলৈ যোৱা বাছখন আহি আছে আৰু উইদিন 5 মিনিট বা 10 মিনিট পাই যাবহি নগাঁৱলৈ যোৱা প্যাসেঞ্জাৰ্স খিনি ৰেডি থাকক তেনেকে বাকি ৰুট খিনি মানে একো ক্ল্যাৰিটি নাই আপুনি আইএসবিটিত গৈ পেলাই লিটাৰেলি নিজে ভাবিবলৈ চাব যে মানে এখন মোৰ বাছ নে এখন মোৰ বাছ নে মোৰ বাছখন আহি পোৱা নাই সো এইখিনি বস্তু আছিল এইখিনি বস্তু যদি ইমপ্ৰুভ হৈ যায় ওভাৰঅল এক্সপেৰিয়েন্সটো আৰু বেছি ভাল হ'ব বাকি বাছখন তিনচুকীয়া পৰা আহি আছিল কিন্তু তিনচুকীয়া পৰা আহাৰ পিছতো বাছখন সাফা আছিল লেতেৰা কোনো চিপছৰ পেকেট তেনেকে পেলোৱা নাই এটা দুটা হয়তো ক'বাত পৰি আছিল যোনটো অবভিয়াসলি ইমপ্ৰুভ হ'ব লাগে বাট ষ্টিল তেনেকুৱা নাথিং টু কমপ্লেইন এবাউট ওভাৰঅল মোৰ বাছৰ এক্সপেৰিয়েন্সটো বহুত বেছি ধুনীয়া আছে সো হোপ আপোনালোকে ভিডিঅটো ভাল পালে চাগে যদি ভিডিঅটো ভাল পালে দেন লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগ পাম এনেকুৱা আৰু এটা ভিডিঅ তেতিয়ালৈকে বন্দে মাতৰম জয় অসম